হাই দোস্ত, আজিৰ ভিডিঅ'ত গজব হ'ব গজব। কেনেকৈ কৈছোঁ আপোনালোকে ভাবিব পাৰে গজব কেনেকৈ হ'ব। চাওক, আজিৰ ভিডিঅ'টো চাওক, ইমান লাভৱান হ'ব যে মালিকৰো পইচা বাচিব আৰু ইলেক্ট্ৰিচিয়ানৰ টেনশ্যন কমিব। কেনেকৈ ভিডিঅ'টো চাওক, বলক আৰম্ভ কৰোঁ। এইটো চাওক, এইটো এটা ফেন কেপাচিটৰ। এই ফেন কেপাচিটৰেদি মই এই বৰ্ডটো ৱাইৰিং কৰি দিম। এই বৰ্ডটো ৱাইৰিং কৰিলে যদি আপোনাৰ ঘৰত ভল্টেজ উঠা নামা কৰাৰ কাৰণে বা ভল্টেজ আপ ডাউন কৰাৰ কাৰণে যদি আপোনাৰ ঘৰৰ LED বা টিউব বেয়া হৈ থাকে বা মাজে মাজে টিউববিলাক বদলি কৰিব লগা হয়, LED বিলাক বদলি কৰিব লগা হয়, সেই টেনশ্যনটো আপোনাৰ ঘৰৰ পৰা একেবাৰে নোহোৱা হৈ যাব। কেনেকৈ চাওক, মই আপোনালোকক ৱাইৰিংটো দেখাই আছোঁ। ৱাইৰিংটো হ'ব এইটো কেপাচিটৰ। এই কেপাচিটৰত মই কি কৰিম, এইটো চাওক, এইটো ফেচ লাইন এই কেপাচিটৰত মই জইন কৰি দিম। এইটো জইন কৰি দিলোঁ আৰু এইটোক মই অলপ টেপিং কৰি দিম। টেপিং কৰি নিদিলে হয়তো শ্বৰ্ট মাৰিব পাৰে, সেইকাৰণে ৰিস্ক নলোৱাকৈ মই এইটো টেপিং কৰি দিলোঁ, মানে ৰিস্কটো নাই আৰু এই এটা যে থাকিল, এইটো কি কৰিম এতিয়া, এইটো অলপ তাৰটো ওলাই লওঁ, এইটো মানে ছিঙি গৈছে অলপ, মই ওলাই দিলোঁ। এইটো এতিয়া এই তলৰ টাৰ্মিনেলটো যে আছে, আপোনাৰ বৰ্ডৰ যে ৱাইৰিং কৰোঁ আমি, দুটা লাইন থেকে ওপৰত এটা আৰু তলত এটা, মই তলৰ টাৰ্মিনেলত এইটো কানেকশ্যন কৰি দিম। এইটো কানেকশ্যন কৰি দিলোঁ। এতিয়া কি হ'ব, আপোনাৰ যেতিয়া মেইন লাইনটো আহিব, ফেজটো ডাইৰেক্ট বৰ্ডত নাযায়, ই লাইনটো আগত আহিব আপোনাৰ কেপাচিটৰত, কেপাচিটৰৰ পৰা ওলাইহে আপোনাৰ এই বৰ্ডত যাব। বৰ্ডত গ'ল। এতিয়া আপোনাৰ নিউট্ৰেলটো আপুনি য'ত ইচ্ছা ত'তে দিব পাৰে। নিউট্ৰেলটো মই ইয়াতে কানেকশ্যন কৰি দিলোঁ। মই চকেটৰ লাইনটো খুলি দিছোঁ। চকেট মই নেদেখাওঁ আপোনাক, খালি লাইটকেইটাহে জ্বলাই দেখুৱাম। লাইটকেইটা জ্বলালেই আপোনালোকে গম পাব কেপাচিটৰেদি কেনেকৈ লাইট জ্বলায় আৰু ৱাইৰিংটো কেনেকৈ কৰে। এইটো বেছি লাভ হ'ব আপোনাৰ ইলেক্ট্ৰিচিয়ানে যদি এইটো কাম কৰে, তেতিয়াহ'লে আপোনাৰ আৰু কি হ'ব, আপোনাৰ নামত কোনো কমপ্লেইন নাহে যে ইয়াৰ ৱাইৰিঙত কিবা ডিফল্ট, কিবা হেৰি থাকে, কিবা গণ্ডগোল থাকে, গণ্ডগোলৰ কাৰণে LED বিলাক বেয়া হয়, সেই কমপ্লেইনটো আপোনাৰ নামত আৰু নাহে। এতিয়া চাওক, মই এই বাল্বকেইটা কানেকশ্যন কৰি ৰাখিছোঁ। মই এইটো হৈছে আপোনাৰ নিউট্ৰেল। আপোনাৰ এই নিউট্ৰেলটো যে আহিছে মেইন তাৰৰ, এই মেইন দুটা তাৰৰ যে নিউট্ৰেলটো, এই নিউট্ৰেলৰ এটা যে মই ইয়াতে কানেকশ্যন কৰিছোঁ, এইটো মই এইটোৰ পৰা এইটোত আহিছে, এইটো নিউট্ৰেলে হয়, মই এই নিউট্ৰেলৰ লগত এই নিউট্ৰেলটো কানেকশ্যন কৰি দিলোঁ। চাই লওক, বুজিব পাৰিব যেতিয়া এটা এটাকৈ জ্বলাই দিম। এইটো কানেকশ্যন কৰি দিলোঁ। ফেজ নিউট্ৰেল দুটা কানেকশ্যন হৈ গ'ল, লাইটৰ নিউট্ৰেলটো কানেকশ্যন হৈ গ'ল। এতিয়া মই লাইটকেইটা গোটেই এটা এটাকৈ দি থাকিম। এটা দিলোঁ, মই মাত্ৰ 5টাহে জ্বলাম এতিয়া। আপোনালোকে ইচ্ছা কৰিলে আৰু বেছিকৈ জ্বলাব পাৰিব, 10টা 15টা, ইচ্ছা কৰিলে 20টাও জ্বলাব পাৰিব, টেনশ্যন নাই। কিন্তু আপোনাৰ কি হ'ব, LED বিলাক আৰু বেয়া নহয়। এই ভল্টেজ আপ ডাউনৰ কাৰণে LED যাই থাকে যে, সেই টেনশ্যনটো আৰু আপোনাৰ নাথাকে। আৰু ইলেক্ট্ৰিচিয়ানৰো কমপ্লেইন নাহে। চাই থাকক ভিডিঅ'টো, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীসকলে যাতে চাব পাৰে আৰু চাই যাতে লাভৱান হ'ব পাৰে। মই এতিয়াও লাইন দিয়া নাই, লাইনটো অলপ পিছত দিম, আগত কানেকশ্যনটো কৰি লওঁ, চাই থাকক।
হয়তো বেলেগ ইউটিউবাৰৰ নিচিনা মোৰ ভয়েসটো ইমান টাগৰা নহয় মই নতুন ইউটিউবাৰ মই আহিছো এইমাত্ৰ কানেকশন হৈ গল এতিয়া চাওক লাইট কেটা এটা কৰি দিম মই এই পাঁচটা লাইট আছে আমাৰ পাঁচটা লাইট থাকিলে এটো মই এটা সুইচ দিয়ে থাকিম এটা লাইনটো দি আহো পাঁচটা লাইটে জ্বলিব মই লাইনটো দিছো এটাহে হ'ব গজব জ্বলে না নজ্বলে তাৰো গ্যাৰান্টি নাই মই হে লেকচাৰ মাৰিলো এটা কি হয় আল্লাহ ভৰসা দিলু সুইচ চাও কোনটো জ্বলে এইটো চাও এটা জ্বলিছে আইও জ্বলিছে সাকসেস আইও এইটো জ্বলিছে সাকসেস আইয়া এইটো জ্বলিছে চাও ধুনিয়াকে জ্বলিছে গোটেকেটা এতিয়া অল সাকসেস গোটেই জ্বলিছে কিন্তু এটো গম নাপায় লাইটটো অলপ কালি লাগা আছে কলা হৈছে এই কাৰণে গম নাপায় লাইট জ্বলা বুলি কিন্তু বাকি গোটেকেটা নমাই দিলে এতিয়াহে গম পাব সব জ্বলিছে কিন্তু পোহৰ থাকাত কাৰণে এইটো গম নাপায় জ্বলিছে বাস থ্যাংক ইউ thanks for watching my videos